মই শিশু দিৱস উপলক্ষে দুআষাৰ বক্তব্য দাঙি ধৰিব বিচাৰিছোঁ। তাত যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। শিশু দিৱস প্ৰতি বছৰে 14 নৱেম্বৰ তাৰিখে উদযাপন কৰা হয়। আচলতে এই দিনটো স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুদেৱৰ জন্মদিন আছিল। কিন্তু শিশুসকলৰ বাবে থকা গভীৰ মৰমৰ বাবে এই দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। নেহৰুৱে শিশুসকলক ইমানেই ভাল পাইছিল যে তাৰ তুলনা নাই। প্ৰতিদিনাই তেওঁ একোজন শিশুৰ হতুৱাই এপাহ গোলাপ ফুল নিজৰ চোলাত গুজি লৈছিল। তেখেতৰ প্ৰতিটো জন্মদিনতে শিশুসকলক মাতি মিঠাই খুৱাইছিল আৰু বিভিন্ন উপহাৰ প্ৰদান কৰিছিল। নেহৰুৱে সদায় শিশুসকলক দেশভক্ত আৰু ভাল নাগৰিক হোৱাৰ কাৰণে প্ৰেৰণা যোগাইছিল। কাৰণ তেখেতে শিশুসকলক দেশৰ ভৱিষ্যত বুলি গণ্য কৰিছিল। পণ্ডিত জৱাহৰলাল নেহৰুদেৱৰ জন্ম হৈছিল 1889 চনৰ 14 নৱেম্বৰ তাৰিখে এলাহাবাদত। তেখেতৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃৰ নাম আছিল স্বৰূপা ৰাণী। তেখেতৰ সৰুকালৰ শিক্ষাৰম্ভ হৈছিল ঘৰুৱা শিক্ষাৰ দ্বাৰা। তেখেতে উচ্চ শিক্ষাৰ বাবে 1905 চনৰ মে' মাহত ইংলেণ্ডলৈ গৈছিল। পিছত তেখেতৰ শিক্ষা সমাপ্ত কৰি 1912 চনত আকৌ ভাৰতলৈ উভতি আহিছিল। ভাৰতলৈ উভতি আহি তেখেতে মহাত্মা গান্ধীৰ প্ৰতি প্ৰভাৱিত হৈ স্বাধীনতা আন্দোলনত যোগদান কৰিছিল। ফলত তেওঁ কেইবাবাৰো জেলত থাকিবলগীয়া হৈছিল। বহুতো সংঘৰ্ষৰ পিছত 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে। দেশ স্বাধীন হোৱাৰ পিছত পণ্ডিত জৱাহৰলাল নেহৰুৱে স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। দেশৰ প্ৰতি বহুত দুখীয়াক আগবঢ়াই 1964 চনৰ 27 তাৰিখে তেখেতৰ মৃত্যু হয়। তেখেতৰ মৃত্যু হোৱাৰ পিছৰ পৰাই তেখেতৰ জন্মদিনটো শিশু দিৱস হিচাপে সমগ্ৰ ভাৰতবৰ্ষত উদযাপন কৰা হয়।